ভোগালী বিহু যদি আপুনি সুস্বাদ্য মাছ খায় তেনেহ'লে আপুনি আহিব লাগিব দৰং জিলাৰ লখিমপুৰ মীনমহললৈ। তাত মাছৰ উজান উঠিছে। তাত প্ৰতিটো 3 কেজি ওপৰৰ ৰৌ মাছৰ দাম 300 টকা, সেইদৰে চিলভাৰ 3 কেজি ওপৰৰ দাম 220 টকা, প্ৰতিটো মিৰ্গাৰ দাম 240 টকা, ভকুৱা 3 কেজি ওপৰৰ 280 টকা, চিতল 450 টকা, হল 400 টকা, বৰালি 450 টকাৰ দৰত বিক্ৰী কৰিব বুলি সমিতিয়ে জনাইছে। এই মাছসমূহ 220 বিঘা আকৃতিৰ পুখুৰীৰ পৰা উঠাই সৰু সৰু নাৰ্চাৰীত সংস্থাপন কৰিছে। যিহেতু উৰুকাৰ দিনা অসমৰ বিভিন্ন ঠাইত এই মাছসমূহ যোগান ধৰা হয়, মঙলদৈ, খাৰুপেটীয়া, ওদালগুৰি, তেজপুৰৰ লগতে গুৱাহাটী উজান বজাৰতো যোগান ধৰা হয় এই মাছসমূহ। 200 কুইণ্টেল 300 কুইণ্টেল মাছ বিহুৰ কাৰণে হৈ যাব আমাৰ। মাছৰ মূল্য হিচাপে আমি চিলভাৰ যিটো মাছ আছে আমাৰ, চিলভাৰটো মানে আমাৰ ইয়াত চাহিদাটো বেছি। চিলভাৰ 4 কিলোৰ ওপৰত আমি কৰিছোঁ 220 টকা। তাৰপিছত 3 কিলোৰ ওপৰত যিটো চিলভাৰ 3 কিলোৰ পৰা 4 কিলো তাৰ মূল্য হৈছে মানে 200 টকা। তাৰপিছত 2 কিলোৰ ওপৰত যিটো চিলভাৰ সেইটো কৰা হৈছে 180 টকা। মানে গুৱাহাটী বা মঙলদৈ বজাৰতকৈ আমি বহুত সহজ দামত ইয়াত মানে মাছ বিক্ৰী কৰি আছোঁ। উদাহৰণস্বৰূপে তাৰমানে মঙলদৈ মানুহ বা উত্তৰ গুৱাহাটীৰ মানুহ আমাৰ ইয়াতে তাৰমানে বিহুৰ কাৰণে মাছ ল'বলৈ আহে। তাৰ উপৰিও আমাৰ এটা কথা মানে হেৰি হয় যে আমাৰ এইবাৰ যিবিলাক মানে মানুহৰ সকাম আছে, মানে বিয়া বাৰু উৎসৱ পাৰ্বণ আছে, আমাৰ এতিয়ালৈ প্ৰায় 85খন আবেদন পৰিছে আমাৰ ইয়াত। গতিকে আমি তাৰ পৰা এটা কথা মানে অনুমান কৰিব পাৰোঁ, নিশ্চয় তাৰমানে বজাৰৰ মূল্যতকৈ আমাৰ ইয়াত মাছৰ মূল্যটো নিশ্চয় কম হ'ব। ইয়াত বহুখিনি আঁচনি আছে, বিশেষকৈ আমাৰ ছ'চিয়েল ৱেলফেয়াৰ কামত আমি খৰচ কৰোঁ। ছ'চিয়েল ৱেলফেয়াৰ বুলি ক'লে আমাৰ ৰাস্তা ঘাট, তাৰপিছত আমাৰ সভ্যসকলৰ কাৰণে আমি কিছু মানে ফিচাৰী গুণ্ডাৰ ব্যৱস্থা কৰোঁ। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত আমি খৰচ কৰোঁ। হাইস্কুল এখন আমি নিৰ্মাণ কৰি আছিলোঁ, সেইখনত আমাৰ বহুত টকা খৰচ হৈ গৈছে। তাৰ পৰা আমি চিকিৎসা সাহায্য প্ৰদান কৰা হয়, ছাত্ৰ ছাত্ৰী বৃত্তি প্ৰদান কৰা হয়। গতিকে এই ধৰণে আমাৰ যিটো বাৰ্ষিক বাজেট, সেই বাজেটত আমি নিৰ্ধাৰণ কৰি আমাৰ যিটো লাভাংশ তাত আমি খৰচ কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, আছাম নিউজ 24/7। পালে মোৰ মইনা বিহু নাচিবলৈ